একচুৱেলি আমি ইয়াত এটা কৰ্মশালাৰ আয়োজন কৰিছিলোঁ য'ত আমি যিটো ট্ৰেডিশ্যন আছে ট্ৰেডিশ্যনৰ লগত কেনেকৈ কনজাৰ্ভেশ্যনক পাৰ্টিকুলাৰলি গল্ডেন লিংগুৰ কনজাৰ্ভেশ্যনক আমি টাই আপ কৰিব পাৰি যাতে আমাৰ কমিউনিটিৰ মানুহখিনি এটা লাভলিহুড ছাপোৰ্ট পায় ছাষ্টেইনেবল লাভলিহুডৰ কাৰণে তাৰ লগত কনজাৰ্ভেশ্যন মেছেজটো যাতে সিহঁতত যায় যাতে সিহঁতে সেইটো এটা ৰোজগাৰৰ ব্যৱস্থাও এটা হ'ব পাৰে সেইকাৰণে আমি এটা উইভিং আৰু হেণ্ডলুম ট্ৰেইনিং স্কিল ডেভেলপমেণ্ট ট্ৰেইনিঙৰ আয়োজন কৰিছোঁ ইয়াতে য'ত আমাৰ গাঁৱৰ যিখিনি শিপিনী আছে সিহঁতে তাহাঁতক ট্ৰেইনিংটো দিয়া হ'ব য'ত সিহঁতে ষ্টল বেলেগ বেলেগ যিবোৰ আছে সেইবোৰৰ ওপৰত এটা ট্ৰেইনিং ল'ব তাতে আমি তাত কনজাৰ্ভেশ্যন এটা মেছেজো যাতে এইবোৰত যায় সেল্ফ হেল্প গ্ৰুপ আছে তাৰপৰা ফ্ৰিঞ্জ গাঁৱৰ যিখিনি কমিউনিটি মহিলাখিনি আছে শিপিনীখিনি আছে সেইখিনি সাৱধানী লৈ আমাৰ এই চক্ৰশিলা আৰু দাঁতি কাষৰীয়া যিমান গল্ডেন লিংগুৰ হেবিটেট আছে তাৰ ওচৰতে গাঁওবিলাকত সব শিপিনীখিনিক আমি এটা সেই আয়োজনটো কৰিছোঁ ট্ৰেইনিং গল্ডেন লিংগুৰ যেহেতু সেই গাঁও অঞ্চলত যে ওলাই আহে ইয়াত মানে কিবা কৰাৰ কি ব্যৱস্থা লৈছে চাওক এইবোৰ অঞ্চল আচলতে আগতে গল্ডেন লিংগুৰৰে আৱাসভূমি আছিল পিছত সেইবোৰ গাঁও হিচাপে উত্তৰণ হৈছে তো আমাৰ যিটো কৰ্মশালাৰ এটা উদ্দেশ্য আছিল কেনেকৈ আমি এই মানুহ আৰু সোণালী বান্দৰৰ এটা সহাৱস্থান কৰিব পাৰে কো এক্সিষ্টেঞ্চ যিটো বুলি কয় ইংৰাজীত সেইটো কৰিব পাৰে এটা মানুহৰ মাজত এটা ভালপোৱা ভাৱ আহিব লাগিব আৰু এই যে ভিলেজ কৰিডৰ আমি যিখিনি কৈছোঁ সংযোগ এটা কৰিব বিচাৰিছোঁ যাতে চক্ৰশিলাৰ পৰা এই গল্ডেন লিংগুৰখিনি নাদানগিৰিলৈ সিহঁতৰ এটা জেনেটিক আদান প্ৰদান সদায় হয় সিহঁতৰ বংশ বিস্তাৰ যাতে সদায় হয় গাঁৱৰ মাজেদি আৰু মানুহো যাতে সেইটো আঁকোৱালি লয় এই কনজাৰ্ভেশ্যন মেছেজটো আমি দিব বিচাৰিছোঁ এই ট্ৰেইনিঙৰ মাধ্যমে আজি আমাৰ ইয়াত 23 জন শিপিনী ইয়াত বিভিন্ন গাঁৱৰ ইয়াত উপস্থিত আছে আমাৰ বেচিক্যালি চক্ৰশিলা নাইকগাঁও আমগুৰি বাক্সামাৰা এইবোৰ দাঁতিকাষৰীয়া ফৰেষ্ট অঞ্চলৰ যিখিনি গাঁও আছে তাৰে শিপিনীখিনিক আমি আমন্ত্ৰণ কৰি আনিছোঁ দুদিনীয়া কৰ্মশালা আমাৰ ইয়াত আছে সিহঁতে ইয়াৰ জৰিয়তে ট্ৰেইনিংটো ল'ব আৰু ভৱিষ্যত এনেকুৱা কৰ্মশালা আমি লিভলিহুড অকল শিপিনীখিনিৰ কাৰণে নহয় আমি গাঁৱৰ বেলেগ মানুহকো আমি যেনেকৈ বি কিপিং অথবা আমাৰ মাছৰুম কাল্টিভেশ্যন বেলেগ যিবোৰ আছে লিভলিহুড ছাষ্টেইনেবল লিভলিহুডৰ ইছ্যু আছে সেইবোৰ আমি ট্ৰেইনিংখিনি আমি কণ্টিনিউ কৰিম হয় আজি যিটো আমি 12 তাৰিখ জুন যিটো আমাৰ ইয়াতে প্ৰগ্ৰাম লৈছে নহয় এইটো মানে উইভিঙৰ প্ৰগ্ৰাম প্লাছ ইয়াতে আমি গল্ডেন লিংগুৰটো বিশেষকৈ এইটো লৈ পেলাই আমি ইয়াতে আমাৰ যিটো মানে উইভিং আমাৰ যিটো কাপোৰ যে বয় তাতে আমি এই প্ৰিণ্টটো দিলে কেনেকৈ আমি গল্ডেন লিংগুৰটো যাতে আমাৰ BTC এৰিয়াৰ পৰা যে আমি এইটো হাইলাইট কৰিব পাৰোঁ এইটো এটা মানে আমাৰ যিটো ইয়াতে যিসকলে যে ইয়াতে মানে আপোনাৰ সেল্ফ হেল্প গ্ৰুপৰ মানে আমাৰ মহিলাসকলে আছে তেওঁলোকে মানে যাতে এইটো কৰি যাতে ফিউচাৰত মানে ইনকাম চ'ৰ্চ এটা হয় প্লাছ এইটো লৈ পেলাই আমাৰ টুৰিজিমৰ যিটো টুৰিষ্টৰ কাৰণে এটা আকৰ্ষণ হয় প্লাছ আমাৰ ইয়াতে যিটো আমি এই পৰ্যায়ত যাতে এইটো কাম কৰি পেলাই যাতে আমাৰ ইয়াতে তেখেতসকলে যাতে হোম ষ্টেবিলাকো যাতে এইটো ইম্প্ৰুভ কৰিব পাৰে প্লাছ তেওঁলোকৰ লাইভলিহুড এইটো যাতে মানে ছাষ্টেইনেবল হয় সেইটো কাৰণে এই প্ৰগ্ৰামটো লোৱা হৈছে আৰু মেইনলিতো আমাৰ ইয়াত গল্ডেন লিংগুৰ বুলি ক'ব গ'লেতো আমাৰ BTC এৰিয়াতে প্ৰায়েই আছে বেলেগ জেগাত কিন্তু গল্ডেন লিংগুৰ নাপায় তো আমাৰ ইয়াতে এজন চাইণ্টিষ্ট আছে ডক্টৰ জেচি বিশ্বাস তেখেতে ইয়াতে বহুত মানে কাম কৰিছে বহুত মানে তেখেতে নিজে লাগি পেলাই কেতিয়াবা মানে গল্ডেন লিংগুৰবিলাকতে মানে এই গছৰ পৰা এই গছ এই ৰাস্তা পাৰ হোৱাৰ কাৰণে এটা মানে কেবেল বহাই পেলাই এটা ব্ৰিজ বনাই দিছে কাৰণ কিয় ইয়াতে গাড়ীবিলাক স্পীডত যায় স্পীডত যোৱাৰ কাৰণে বহুত গল্ডেন লিংগুৰবিলাক এনেকৈ মানে এক্সিডেণ্ট হৈ পেলাই মৰিব লগা হয় আৰু এইটো আমি ইয়াতে যিটো সেল্ফ হেল্প গ্ৰুপৰ যে আমি যে আনিলোঁ এইটো এটা হ'ল কি যাতে আমি ইয়াতে ফৰেষ্ট এৰিয়াত থাকি পেলাই ফৰেষ্টৰ লগত জড়িত হৈ পেলাই আমি কেনেকৈ মানে এই উইভিঙো লৈ যাব পাৰোঁ মানে যিটো কাপোৰ বোৱা এইবিলাকৰ আমি যাতে এইটো আপগ্ৰেড কেনেকৈ কৰিব পাৰোঁ মাৰ্কেটৰ আমি এইটো কেনেকৈ হাইলাইট কৰিব পাৰোঁ প্লাছ আমি ফৰেষ্টৰ লগত থাকি পেলাই তেওঁলোকত আমি কেনেকৈ তেওঁলোকৰ মানে লাইভলিহুড ছাষ্টেইনেবলটো আমি কেনেকৈ ভাল কৰিব পাৰোঁ
আৰু কেনেকৈ আমি গল্ডেন লেংগুৰটো বচাব পাৰোঁ বা এইটো হাইলাইট কৰি পেলাই আমাৰ মেইনটো হ'ল আমাৰ এই কোকৰাঝাৰ বা BTC এৰিয়াত যাতে টুৰিষ্ট বা গল্ডেন লেংগুৰটো আমি হাইলাইট কৰি পেলাই যাতে আমাৰ ইয়াতে টুৰিষ্টবিলাক ফ্ল' হয়, সেইটোৱেই মেইন উদ্দেশ্য। থেংক ইউ।